অহাকালি কৈলাশৰ পৰা পদাৰ্পণ হ'ব মহিষাসুৰক বিচাৰি পালে আৰু কালিৰ পৰাই পূজা আৰম্ভ মহালয়া কালি চবে যজ্ঞ দিব যাহাতে গোটেই বেয়া শক্তি ধ্বংস হয় আৰু চবৰ জীৱনটোত শান্তি হয় আৰু চবে ভালে ভালে চলিব পাৰে গতিকে এই দুৰ্গা পূজাৰ মানে কি কয় আপোনাৰ আগে দুৰ্গা পূজা হ'বই এডভান্স মই সকলো ৰাইজকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ সকলৰ জীৱনটোৰ যিমান মানে বেয়া সেই বেয়াবোৰ যাহাতে নাইকিয়া হ'ল আমাৰ সকলোৰে মনটো নিজৰ মনৰ বেয়া চিন্তাবিলাক দমন কৰিব পৰা শক্তি আমাৰ মা দুৰ্গাই দিয়ক আৰু সদায় বেয়া চিন্তা বেয়া শক্তি হিতৰ লগত যুঁজিবলৈ আমাক সাহস দিয়ক আৰু সদায় যেন আমি সকলোৰে এই জগতখনৰে ভালৰ কাৰণে অকণমান হ'লেও আমি যাতে কন্ট্ৰিবিউট কৰিব পাৰোঁ তেনেকুৱা একো আলোচনা নহয় মই আচলতে আমাৰ সান্থালী সাহিত্য সভা আৰু সান্থালী ছাত্ৰ সন্থাৰ লগতে আদিবাসী ডেভেলপমেণ্ট কাউন্সিলে কচুগাঁৱত মানে সান্থালী ভাষা অসম চৰকাৰে মাধ্যম হিচাপে স্বীকৃতি দিয়া আৰু পলচেকি বুলি যি স্ক্ৰিপ্ট আছে এই স্ক্ৰিপ্টটো সান্থালী ভাষাৰ কাৰণে অসম চৰকাৰে স্বীকৃতি দিয়া তাৰ কাৰণে চৰকাৰক ধন্যবাদ দিয়াৰ এটা ৰাজহুৱা অনুষ্ঠান পাতিছিলে আৰু মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে মই তাত ভাগ ল'বলৈহে কোকৰাঝাৰত আহিছোঁ আজি মোৰ কিছু ব্যক্তিগত মানে কি কয় ভিতৰত কাম আছে আৰু আনফালেদি আমাৰ কোকৰাঝাৰত বিধানসভা হোৱাৰ কথা যিহেতু মানে আমি চবে জানো আৰু সেইটোৰ কাৰণে অকণমান আজি আমি লোকেল MLA আমি চবে মিলি ফালে কিছুমান মানে জাগা অলপমান পৰিদৰ্শন কৰি অলপ চাই ল'ম যাহাতে নেক্সট বিধানসভা মানে পাতিব কাৰণে যিখিনি মানে প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তাখিনি আমি কেনেকুৱাকৈ মানে কি কয় সম্পূৰ্ণ মানে কৰিব পাৰোঁ তাৰ কাৰণে মাত্ৰ মোৰ এইটো কিছু ব্যক্তিগত কিছু আমাৰ অফিচিয়েল গতিকে আহিছে যিহেতু মই বিধায়ক ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে আমি একেলগে আজি অকণমান বিধানসভাৰ যিখিনি মানে আমাৰ দৰকাৰ আছে মানে ইয়াৰ একমডেশ্যনবিলাকৰ কাৰণে সেইটো অলপ আমি ৰিভিউ কৰি যাম তেনেকুৱা মানে ভবা হৈছে গতিকে নৱেম্বৰ লাষ্ট আৰু ডিচেম্বৰৰ ভিতৰত জেনেৰেলি আমাৰ উইণ্টাৰ ছেশ্যনটো হয় গতিকে উইণ্টাৰ ছেশ্যনটো আমি ভাবিছোঁ যে চৰকাৰে বিধানসভাটো হ'ল চৰকাৰৰ বিষয় কোনটো তাৰিখত কৰে কিন্তু আমি যিহেতু কোকৰাঝাৰ পাতিব বিচাৰিছোঁ তাৰ কাৰণে কোকৰাঝাৰত আমাৰ তৈয়াৰীটো আমি এতিয়া কৰিব লাগিব কাৰণ বেছি আৰু দিন নাই গতিকে সেইটোৱে বাকী ইয়াত অধ্যক্ষ আহিছে মানুহে তেওঁলোকৰ কিবা কিবি বিষয় লৈ পেলাই মোৰ লগত কিবা যদি ৰিলেটেড ইছ্যু আছে সেইটো লৈ আহি কথা পাতিছে কালিয়ে ফকীৰাগ্ৰাম গৈছিলোঁ তাত মানে মই বেলেগ কিবা কামত গৈছিলোঁ কিন্তু তাতে ফকীৰাগ্ৰামৰ ৰাইজে তেওঁলোকৰ অভাৰব্ৰিজৰ কথা তেওঁলোকৰ কলেজৰ ছায়েন্স ষ্ট্ৰীম খোলাৰ কথা এইবোৰ বিষয়টো তেওঁলোকে অধ্যক্ষ আছে যিহেতু কি জানিবা হয় বুলি এটা আশা থাকে চবেই মোক লগ কৰিছে মেমৰেণ্ডাম দিছে আজিও কোকৰাঝাৰত মই চাৰ্কিট হাউচত যিহেতু আছোঁ চবে আহিছে কোনোবা পূজা মাতিবলৈ আহিছে মই যিহেতু ইয়াত আহিছোঁ তাৰ বাবে বাকী বিশেষ একো মোৰ পৰা কাৰ্যসূচী তেনেকুৱা একো নাই মানে কনচাৰ্ণ যিসকল মানে কি কয় আমাৰ কৰ্তৃত্ব আছে তেওঁলোকৰ লগত অলপ আগত আহিছে কোকৰাঝাৰৰ চিনিয়ৰ মানে চিটিজেন কেইজনমান আহিছিলে পূজাৰ কথা লৈ পেলাই তেওঁলোকে অৱগত কৰিছে তেওঁলোকে অলৰেডি মানে মেমৰেণ্ডাম ছাবমিট কৰি আহিছে MP-ক অৱগত কৰিছে আৰু হিচাপে MP সকলেও এইটো কনচাৰ্ণ অথৰিটিক তেওঁলোকে মানে ডিমাণ্ডটো কৰি আহিছে কালিও আলিপুৰত গৈ পেলাই কোকৰাঝাৰৰ বিভিন্ন ৰেলৰ সমস্যাটোৰ কথা পাতিছে গতিকে আমাৰ আলিপুৰ পৰাৰ কাৰণে অকণমান অসুবিধা কোকৰাঝাৰ সেইকাৰণে আলিপুৰৰ নহয় পেলাই কোকৰাঝাৰ ডিষ্ট্ৰিক্ট মানে অসমৰ
যিমানখিনি মানে ৰেলৱে আছে এইটো অসমত থকা ডিভিজন বিলাকত থাকিলে আমাৰ সুবিধাজনক হয় সেইকাৰণে আজি মই অলপ মানে কিবা লগত আমাৰ ডিআৰএম বিলাকৰ লগত কথা পাতিছো যে শ্ৰীৰামপুৰৰ পৰা বঙাইগাঁওখিনিও আমি ৰঙিয়া মানে ডিভিজনত লৈ যাব পাৰোঁ নেকি গতিকে এই বিষয়ত মোক আজি অৱগত কৰিছে মই মালিগাঁৱৰ যিটো জেনেৰেল মেনেজাৰ আছে জেনেৰেল মেনেজাৰৰ লগত এই বিষয়ত কথা পাতি আমাৰ ৰেলৱে মন্ত্ৰণালয়লৈকে এটা প্ৰপ'জাল এইটো পঠোৱাৰ কাৰণে ব্যৱস্থাটো কৰিম যাতে আমাৰ গোটেই ইয়াৰ ৰেলৱেৰ মানে সম্পৰ্কীয় কামখিনি অসমৰ মানে যি কাৰ্যালয় আছে জেনেৰেল মেনেজাৰ সেইটোৰ আণ্ডাৰতে হয় বা ৰঙিয়া যিটো ডিভিজন আছে ডিভিজনৰ আণ্ডাৰতে থাকে ৱেষ্ট বেংগলত যাতে যাবলগীয়া নহয় সেইটোৰ লগত মোৰ সম্পৰ্ক নাই মই অধ্যক্ষ হোৱাৰ কাৰণে এইবিলাকত মই ভূমিকা লোৱাত প্ৰশ্ন নুঠে ভূমিকা ল'ব নোৱাৰো এইটো পাৰ্টিৰ কথা গতিকে পাৰ্টিয়ে কৰি আছে গতিকে মই এতিয়া ক'বাত গ'লে কোনোবা আমন্ত্ৰণ জনাব লাগিব গতিকে মই ৰাজনীতিক মিটিঙৰ বাদে সামাজিক যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান বা কোনোবা বিদ্যালয় মহাবিদ্যালয় বা যিকোনো তেনেকুৱা ধৰণৰ যদি নন পলিটিকেল প্ৰগ্ৰাম থাকে মই ইনভাইটেশ্যন দিলে মই তাতে যাবলগীয়া হয় কাৰণ মানুহে আশা কৰে আমাৰ পৰা আমি অকণমান মানে তেওঁলোকৰ সভা সমিতিত যোৱাটো বিচাৰে কাৰণে সেইবোৰত যেনেকৈ মই আজি ক'লো কোকৰাঝাৰ আহৰমৰ পাৰপাছটো তেনেকুৱা ধৰণৰ বাকী এইটো দলৰ কাম দলবিলাকে কৰি আছে আৰু দলৰ যিখিনি কাৰ্যকৰ্তা আছে তেওঁলোকে এইটোৰ কাৰণে লাগি আছে আৰু গতিকে মই ভাবো এইটো নিজৰ নিজৰ কিবা মতে চবে ভালে কৰি থাকিব সদস্যপক্ষে যেনে ধৰণৰ পাৰ্টিয়ে আশা কৰিছিল এতিয়া এই ধৰণৰ হোৱা নাই বুলি চৰ্চা আহিছে মইতো ইয়াৰ লগত মানে জড়িত নাই কিন্তু যিখিনি ডাটা মই পাই থাকো আহি থাকো সেইমতেতো BTC মানে কি কয় প্ৰয়োজনতকৈ বেছি মানে কিবা আগবাজি যোৱাটো দেখিছো কিন্তু তাতেতো চবেতো সদস্য নহয় গতিকে যিকোনো দলত কোনোবাই সদস্য ল'ব কিন্তু বাকীয়ে সমৰ্থক হৈ থাকিব গতিকে চবে সদস্য লোৱাৰ মানে প্ৰশ্ন নুঠে কিন্তু যিখিনি সদস্য হৈছে কাৰণ BTC এলেকাটো সাংগঠনিক তেনেকুৱা ধৰণৰ বিশেষ মানে এক্টিভিটি নাই তাৰ মাজেদিও চলাই আছে গতিকে মই ভাবো ভাল বেয়া একো নাই ইয়াত হ'ল যিবিলাকে ইচ্ছুক তেওঁলোকে যিকোনো পাৰ্টিৰে সদস্য মানে কি কয় সদস্য পদটো ল'ব মানে সদস্য এইটোতো জেনেৰেল সদস্য গতিকে মেম্বাৰশ্বিপ গতিকে মেম্বাৰশ্বিপটো আগৰ পৰাই যেনেকৈ চলি আছে এতিয়াও সেইটোৱে চলি থাকিব গতিকে মই তেনেকুৱা ধৰণৰ একো মানে দেখা নাই মানে যিটো তথ্য মানে মলৈকে আহি থাকে এইবোৰ মানে কিবা কি কয় ছ'চিয়েল মিডিয়া যিখিনি লিংক আছে গতিকে এইটো চলি থাকিব আৰু এনেকৈ BTC প্ৰধান গৌৰৱ আপুনি আছে বিশ্বজিৎ কৈমাৰী আছে বুলি এনেকৈ চৰ্চা কৰিছে নাই যিটো চৰ্চা কৰা মানুহবিলাককে সুধিব লাগিব তেওঁলোকে কেনেকৈ সেইটো দেখিছে তেনেকুৱা একো নাই ৰাজনীতিক দলবিলাকেহে সিদ্ধান্ত ল'ব ক'ত কেতিয়া মানে আপোনাৰ কি কয় দায়িত্ব প্ৰদান কৰে আজি মই বিধায়ক মই আজি অধ্যক্ষ গতিকে পাৰ্টিয়ে ডিচাইড কৰিব যে মই কেতিয়া ক'ত কি হ'ব লাগে BTC নিৰ্বাচন অহাৰ কাৰণে BTC এইবোৰ কথা মানে এতিয়া খুবেই মানে গৰম খুব চলি আছে আৰু তেতিয়া চবে লক্ষ্য কৰি থাকে তাৰো কিবা ধান্দা নেকি এতিয়া মই কাৰোবাৰ তাত আলহী খালেও মানুহে ভাবিব যে বেলেগ কাৰণত আহিছে নেকি কাৰোবাৰ লগত মই যদি বজাৰত দোকানতো লগ পাওঁ যে সিহঁতে ইয়াতে লগ হৈছে দেখোন মানে এতিয়া চবে ৰাজনীতিক দৃষ্টিৰে চায় আজি মই কোকৰাঝাৰ আহিছে আপোনালোকেও ভাবিছে কি কাৰণত আহিছে কিন্তু মই আগতেও আহি থাকো কিন্তু এইবাৰ যিহেতু নিৰ্বাচন আহি আছে কাৰণে চবে ইয়াৰ লগত কিবা জড়িত হয় এতিয়াতো নেচাৰেল মানে এটা দিন আহিছে গতিকে বিভিন্ন ৰাজনীতিক দলক লৈ যেতিয়া এনালাইচিছ কৰে এই ৰাজনীতিক দলত কোন আছে এইটো চাই আৰু এই ক্ষেত্ৰত যিহেতু এতিয়া বিজেপি দলীয় BTC মানে সক্ৰিয়ভাৱে কাম কৰি আছে তো বিজেপিত কোন কোন আছে তো মই অধ্যক্ষ হ'লেও মই যিহেতু BTC এলেকাৰ বিজেপিৰ সদস্য সেইকাৰণে মোক লৈও কোনোবাই এইটো হিচাপ নিকাচ কৰে এনালাইচিছ কৰে আৰু এই হিচাপে পেপাৰে কাগজে অলপ কাৰোবাৰ আলোচনা কৰলে তেনেকুৱা কিন্তু মোৰ ব্যক্তিগত ফালৰ পৰা তেনেকুৱা কোনো নাই আৰু এটাটো হ'ল মই অধ্যক্ষ হিচাপে মই কৈছোঁ ৰাজনৈতিকভাৱে
পুঙ্খানুপুঙ্খভাৱে মই কোনো কামত জড়িত হ'ব নোৱাৰো ৰাজনৈতিক প্ৰক্ৰিয়া ৰাজনীতিত চবতে আপোনালোকেও জানে যে যেতিয়া মানে আপোনাৰ অকলে নোৱাৰা হৈ যায় তেতিয়া সদায় মানে সবকে একলগ হোৱাৰ কাৰণে আপিল কৰে গতিকে ৰাষ্ট্ৰটো আপোনালোকে দেখিছে আজি NDA হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ লগতে বিভিন্ন ৰাজনৈতিক দলবিলাক একলগ হৈ ফলে আজি কেন্দ্ৰ চৰকাৰ চলাইছে আজি ইণ্ডিয়া হিচাপে কংগ্ৰেছৰ নেতৃত্বত বিভিন্ন ৰাজনৈতিক দলবিলাক একত্ৰিত হৈছে গতিকে BTC নিৰ্বাচন আহি আছে তাতেও UPPL আৰু BPFৰ পৰা দুইটা পাৰ্টিয়ে এটা প্ৰস্তাৱ দিছে যে দুইটাই একেলগে লগ হৈ ফলে ইলেকশ্যন খেলো নেকি বা খেলিলে আমি লাভৱান হ'ব পাৰো নেকি আৰু এই হিচাপে তেখেতসকলে কথা পাতি আছে যে ৰাজনীতিকত এইটো সাধাৰণ কথা গতিকে এক হ'ব পাৰিলেতো ভাল সবৰে স্বাৰ্থটো হ'ল দেশখন সেৱা কৰা নাগৰিকৰ সেৱা কৰা গতিকে একেলগে হৈ কৰক বা অকলে কৰক কামটোতো ৰাইজৰে কাম কৰিব গতিকে বেলেগ বেলেগ নহয় এক হ'ব পাৰিলেতো সবতে ভাল কাৰোবাৰ এক হ'ব বিচাৰা তাক বেয়া পাবলগীয়া একো নহয় বৰঞ্চ ওয়েলকাম কৰিব লাগে যে সবে যদি মানে এজনে আনজনক গালি গালাজ নকৰাকৈ দুইজনে যদি মানে কান্ধত হাত দি ফালে একেলগে কাম কৰি যাব পাৰে গতিকে এইটো এটা ৰাজনৈতিক এটা ৰণকৌশল গতিকে ৰাজনীতিত যুদ্ধ দিলে ৰণকৌশল কৰিব লাগিব আৰু দুইটা দলৰ মাজত কোনোবাই যদি মিলিব খোজে এলায়েন্স হ'ব খোজে সেইটো এটা ৰণকৌশলৰ আধাৰতে হয় যে দুইটা মিলিলে বেলেগ পাৰ্টিতকৈ মানে বেছি সিট জিকিব পাৰে নেকি গতিকে সেইটো প্ৰক্ৰিয়া তেওঁলোকৰ স্বাধীনতা আছে আৰু সেইটো আমাৰ ৰাজনীতিত সেইটো এটা নীতি আছে মানে এলায়েন্স হোৱা মাজে মাজে অকলে যেতিয়া নোৱাৰা হৈ যায় তেতিয়া বেলেগৰ লগত লগ হৈ ফলে কেনেবাকৈ মানে সবতে সাকসেস হ'ব পাৰে নেকি গতিকে তেওঁলোকে যিটো উদ্দেশ্য লৈ কৰিছে এইটো সফল হ'লে ভাল ৰাজ্য ভাল হ'ব আৰু দুইটা মিলিলে মই ভাবো ভাল বেয়া সব বিচাৰ বিবেচনা কৰি ভাল কামে কৰিব পাৰিব নহয় ক'ৰবাত ভয় খোৱা বা ক'ৰবাত মানে কি কয় বেছি আত্মবিশ্বাস হোৱা মানে এইটো মই ক'ব নোখোজো মানে ইয়াত চোৱা নিৰ্বাচন আহিলে সব ৰাজনৈতিক দলে সক্ৰিয় হ'বই কাৰণ ৰাজনৈতিক দলৰ কামটোৱেই হ'ল নিৰ্বাচন আৰু নিৰ্বাচনটো হ'ল মই সদায় এটা কথা কৈ থাকো যে খেতিৰ নিচিনা এই খেতিটো কৰিলে সবটো সময়তে খেতি কৰিব লাগিব গতিকে ৰাজনীতি কৰিছে দেশ চলাবৰ কাৰণে ৰাজনীতি কৰিছে জনসাধাৰণৰ ৱেলফেয়াৰৰ কাৰণে কাম কৰিব গতিকে কাম কৰাৰ সঠিক সময়টো হ'ল নিৰ্বাচন গতিকে নিৰ্বাচন খেলি জিকি ফালে যদি ক্ষমতাত আহিব পাৰে তেতিয়াহ'লে ৰাজ্যৰ মানে ভালৰ কাৰণে বিভিন্ন আঁচনি লৈ কাম কৰিব পাৰিব এইটো এটা সপোন দেখিছে ৰাজনৈতিকভাৱে যাৰ কাৰণে কষ্ট কৰি আছে দিন ৰাতি জনগণৰ মানে ভালৰ কাৰণে বিভিন্ন আঁচনি ল'ব পাৰে যেতিয়া ক্ষমতাত আহিব নোৱাৰে তেতিয়া একো কৰিব নোৱাৰে তো ক্ষমতা কেতিয়া মানে লোৱাৰ সুযোগটো আহে নিৰ্বাচনত ক্ষমতা লোৱাৰ সুযোগটো আহে সেইকাৰণে ক্ষমতাৰ কাৰণে জান প্ৰাণ দি সবে যুঁজে আৰু সবে যুঁজতে তেতিয়াই মই ক'লো যে তাত ৰণকৌশল এটা সবে তৈয়াৰ কৰে আৰু এই ৰণকৌশলত কোনোবা একত্ৰিত হ'ব কোনোবাই অকলে চলিব গতিকে নিজৰ নিজৰ যিটো এটা মানে আউটলুক যে এটা মানে আপোনাৰ কি কয় দূৰদৰ্শিতা সেইটো লৈ পেলাই সবে কাম কৰিব তো বৰ্তমানো BTC দুটোই চলি আছে বাকী একো নাই ৰাজনৈতিক দল হিচাপে সবে বিচাৰে তেওঁৰ পাৰ্টি ক্ষমতালৈ আহক তেওঁৰ পাৰ্টিৰ কেণ্ডিডেট জিকক আৰু কেণ্ডিডেট জিকিব লাগিলে যিমান ৰাজনৈতিক দল আছে সেইবিলাককো চোৱা যায় আৰু এইটো চাই পেলাই নিজে কি ধৰণৰ ভূমিকা ল'ব লাগে গতিকে তেওঁলোকে তেওঁলোকৰ ভূমিকাটো কৰি আছে যেনেকৈ কৰিলে ভাল হয় এতিয়া ভাৰতীয় জনতা পাৰ্টি দলটো মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ঘোষণা কৰিছে এটা আজিৰ কথা নহয় আগৰ পৰাই তেনেকুৱা ধৰণৰ খেলি আহিছে কাৰণ ৰাজনীতিৰ কিছুমান মানে অসুবিধা থাকে যে আজি গোটেই কাৰ্যকৰ্তাই হাৰক জিকক ইলেকশ্যনটো খেলিব পাব লাগে সেইটো বিচাৰে এটা সময়ত BPFত এটা আমাৰ ৰাজনীতিক ইতিহাস আছে যে কংগ্ৰেছক 5টা না 6টা সিট এৰি দিছিলে আৰু তেতিয়া BPFৰ কাৰ্যকৰ্তাবিলাকে গোটেই মানে BPFৰ অফিচত চেয়াৰ টেবল বন্ধ কৰিছিল আৰু বহুত মণ্ডল অফিচবিলাকক ভাঙি পেলাইছিলে আৰু ইয়াৰ পিছত কংগ্ৰেছৰ লগত পুনৰ আলোচনা কৰি এই সিট শেয়াৰিংটো উঠাই ল'বলগীয়া হৈছিল আৰু কংগ্ৰেছ আৰু BPF এলায়েন্স হৈও মানে আপোনাৰ কি কয়
ফ্ৰেণ্ডলি ইলেকশ্যন খেলিছিলে বিধানসভাৰ ক্ষেত্ৰতো BPF আৰু কংগ্ৰেছ সদায় ফ্ৰেণ্ডলি খেলিবলগীয়া হৈছিল কাৰণ চিট এৰিবলৈ কোনেও সাজু নহয় এইটোহে প্ৰেক্টিকেল প্ৰব্লেমটো ৰাজনীতিত যেহেতু কষ্ট কৰি আছে গতিকে ৰাজনীতি মানে ব্যক্তিবিলাকে বিচাৰে যে তেওঁলোকৰ সমষ্টিত তেওঁলোকৰ পাৰ্টিৰ হৈ ইলেকশ্যন খেলিব পাব লাগে হাৰা জিকাটো পিছৰ কথা গতিকে মুখ্যমন্ত্ৰী ডাঙৰে সেইটো লৈহে সেই কথাটো কৈছে মই যিখিনি মানে দেখিছো জানিছো গোটেইটো কাক বা টাৰ্গেট কৰি নহয় গতিকে সবৰ লগতে মানে মুখ্যমন্ত্ৰী ডাঙৰে সম্পৰ্ক ভালে আছে আৰু নিৰ্বাচন আহিলে নিশ্চয় তেতিয়া দেখা পাব যে কোনে কি ধৰণৰ স্থিতি লয় গতিকে নিজৰ নিজৰ পাৰ্টি কাৰ্যকৰ্তাক মানে যদি বুজনি দি ফালে চিটটো যদি বেলেগ পাৰ্টিক এৰি দিব পাৰে এটাতো বহুত ভাল কথা যদি ৰাজনীতিক দল হিচাপে মিলিব পাৰে তো আমাৰ দেশখনতো কি সমস্যা আছে যদি সব ৰাজনীতিক দলে এক হ'ব পাৰে এতিয়াতো কোনো সমস্যাই নাই এটাই আনটোক মানে সমালোচনা কৰাটো বন্ধ হ'ব এটাই আনটোক বাধা দিয়াটো বন্ধ হ'ব গতিকে ভালকৈ কাম কৰিব পাৰিব কিন্তু এক হ'ব নোৱাৰে সমস্যা আহিটোই হয় গণতন্ত্ৰ সবৰে নিজৰ ইচ্ছামতে কাম কৰাৰ এটা ইচ্ছা থাকে গতিকে সেইকাৰণে এতিয়া যিমানে কথা নাপাতক এনায়েন্সত নিৰ্ভৰ কৰিব যে এতিয়া চিট কোনে কিমান নিজৰ কাৰ্যকৰ্তাক বুজাই ফালে আন পাৰ্টিক এৰি দিব পাৰে মেইন মূল কথাটো এতিয়া চিটলি সমষ্টিত বাই ইলেকশ্যন আহি আছে এটা UPPL আৰু BPF একত্ৰিত হোৱাটো তাতে এটা আৰম্ভ হ'ব যে এতিয়া UPPL BPF এৰিব পাৰিব না নোৱাৰিব বা মানে UPPL BPF এৰি দিব পাৰিব না নোৱাৰিব যদি নোৱাৰে দুইটা পাৰ্টি ইলেকশ্যন খেলিব দুইটা ইলেকশ্যন মানে পাৰ্টিয়ে সেই ইলেকশ্যনত জিকিবৰ কাৰণে এটাই আনটোক অভিযোগ কৰিব গতিকে ৰাজনীতিত এইটোৱেই চলি থাকে গতিকে মানে ভগৱানে তেওঁলোকক আশীৰ্বাদ দিয়ক এক হ'বলৈ পাৰক কোনোবা এটা পাৰ্টিয়ে মানে তেওঁলোকৰ পাৰ্টি উঠাই ল'ব পাৰিলে মই ভাবো তেওঁলোকৰ একত্ৰীকৰণৰ প্ৰচেষ্টাটো বাস্তৱত সফল হ'ব কিং মেকাৰ বুলি একো নাই মানুহে এনে কোৱা কথা ইলেকশ্যনটোত মানে ৰাইজে কি বিচাৰে বিষয়টো হ'ল ৰাইজৰ আজি ৰাজনীতিক দলৰ অভাৱ নাই ৰাজনৈতিক নেতাৰ অভাৱ নাই ৰাজনীতিৰ ব্যক্তিৰ অভাৱ নাই আৰু ৰাইজে আজিহে মাত্ৰ কিবা এটা চৰকাৰ পাইছে বুলি নহয় আগৰ পৰা যুগে যুগে পাই আহিছে গতিকে ৰাইজে নিৰ্বাচন সময়ত বিচাৰ বিবেচনা কৰে যে তেওঁলোকৰ সমস্যা কি আৰু তেওঁলোকৰ সমস্যাৰ প্ৰতি কোন ৰাজনৈতিক দলৰ মানে গুৰুত্বটো আছে আৰু কোনটো ৰাজনৈতিক দলে ক্ষমতাত আহিলে তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰা হোৱাত এটা আশা কৰিব পাৰে এইটো চাই ফালে ৰাইজে ভোট দান কৰে গতিকে এইটোৰ কাৰণে ইয়াত কোনোবা ভাবিলেও কিংমেকাৰ হ'ব নোৱাৰে গতিকে ৰাইজে ডিচিশ্যন ল'ব যে BTCৰ সমস্যা কি BTCৰ জনগণৰ সমস্যা কি আৰু এই সমস্যাবিলাক সমাধান হ'ব লাগিলে কি পাৰ্টি মানে কি এটা ইস্যু লৈ ফালে নিৰ্বাচনত নামি পৰিছে আৰু তেতিয়াহ'লে কোনটো পাৰ্টিৰ ইস্যু বা কোনটো পাৰ্টিৰ চিন্তাধাৰাবিলাক ৰাইজে ভাবি থকা এই সমস্যাবিলাক সমাধান হোৱাটো সম্ভৱ হ'ব পাৰে গতিকে ৰাইজে তাকে ভোট দিব যদি আজি UPPLক ৰাইজে ভাল পাই আছে তো UPPLকে ভোট দিব আগতে BPF আছিলে যদি BPFক মানে কি কয় ভাল এটা বিশ্বাস কৰে যে সেইটোৱে হ'ব আকৌ BPFকে ভোট দিব বিজেপি নতুনকৈ আহিছে যদি মানুহে নতুন আশা কৰে তেতিয়া নতুন পাৰ্টি ফালে যায় যদি মানুহে নতুন একো আশাই নকৰে সব ঠিক ঠাকে আছে বুলি ভাবে মই ভাবো কোনো নতুন পাৰ্টিৰ ইয়াৰ একো